নবনাই বনাবলৈ মন নোযোৱাই হ'ল কাৰণ মোৰ ছাপোৰ্ট কোনো নকৰে ছাপোৰ্ট নকৰিলে ভিডিঅ' বনামনো কেনেকৈ আজি এপাক মানে ওলাই আহিলোঁ ক'ত নগাঁও দেখিছে নগাঁও টাউন এখন হৈছে নগাঁও টাউন আৰু নগাঁও টাউনত আহি আৰু ভাড়াতে ভাবিলোঁ মই যাম মৃত্যুঞ্জয় মন্দিৰ আৰু আপোনালোককো দেখাম দিয়ক অপেক্ষা কৰক সেইফালে আগত সেইটো ঘড়ী দেখিছেনে বাৰু সেইটো এটা ঘড়ী মানে নগাঁও টাউনতে আছে ঘড়ী কেইটা বাজিল বাৰু ক'ব পাৰিবনে নোৱাৰে মানে মই যাম মৃত্যুঞ্জয় মন্দিৰ প্ৰথমতে অলপ নগাঁৱত কাম আছে কামখিনি কৰি লৈহে মানে যাম মৃত্যুঞ্জয় মন্দিৰ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব দেই তেতিয়াহে মানে সকলো কথা গম পাব কেনেকৈ ক'ত গৈ আছোঁ ডাইৰেক্ট মানে মন্দিৰে পালোহি বাকীখিনি ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া মন্দিৰ ভিতৰলৈ যাওঁ মানে আগত দেখিছে নহয় মাধৱ দাহঁত গৈ আছে মানে মাধৱ দা আৰু মই আমি 3-4জনমান আহিছোঁ আৰু এতিয়া যাব লাগিব ভিতৰলৈ মানে ভিতৰলৈ যাওঁ পূৰা চেণ্ডেল সলোৱাই ল'লোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ ভিতৰত যায়হে বাকীখিনি কথা কম মানেনো কি আৰু অলপমান মন্দিৰটো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' কাৰণ বেছি দীঘলীয়া কৰিব নোৱাৰোঁ নগাঁৱত অলপ কামৰ কাৰণে আহিলোঁ বম ভোলে মানে বাবাৰ ওচৰত আহিছোঁ আজি অলপমান ঘূৰিবলৈ মই আহিছোঁ ভাবিলোঁ এটা চেল্ফি উঠি লওঁ লগত সেইটো হৈছে মোৰ অংকুৰ মানে মোৰ লগৰ হয় অংকুৰ আৰু দুইটাই আহিছোঁ দুইটাই মানে 3-4জনমান আহিছোঁ আৰু মন্দিৰটোলৈ আগতে এবাৰ আহিছিলোঁ কিন্তু এতিয়া আহিলোঁ মানে এতিয়া যাবই হ'ল যাওঁ আৰু ঘৰত ভিডিঅ'টো বেছি লম্বা নকৰোঁ